বন্ধু বান্ধৱীসকল আজি মই ডিএলএডৰ কোনো নোটছ লৈ অহা নাই। আজি মোৰ পঢ়াৰ টেবুলখনৰ কিছু দৃশ্যাংশ আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। যিহেতু মোৰ ডিএলএড সম্পূৰ্ণ হৈছেহি, ৰিজাল্ট ওলাবলৈহে মাথো বাকী আছে, সেয়েহে এতিয়া মই অন্যান্য এক্সামবোৰৰো যিমান পাৰোঁ থুলমূলকৈ অকণমান প্ৰিপেৰেশ্যন চলাই আছোঁ। সেয়ে তাৰ কিছু মোৰ পঢ়া টেবুলৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। মোৰ টেবুলখন এনেদৰেই সজাই ৰাখিছোঁ। ইয়াত কিছুমান আখৰ যিবোৰে মানে মোক উৎসাহ দিয়ে, সেই আখৰবোৰ মই ইয়াত লিখি থৈছোঁ অকণমান ৰং ছটিয়াই। এইবোৰ পখিলা মই বনাইছিলোঁ আৰু ইয়াত এনেকৈ ষ্টিকি নোটত লিখি পেলাই চকুৰ ওচৰত থাকিলে সহজতে মনত ৰয়, সেইবোৰ লিখি ৰাখিছোঁ। তাৰপিছতে ইউ কেন উইন ইফ ইউ ৱান্ট, এই বাক্যষাৰে মোক সঁচাকৈ উৎসাহ দিয়ে আগুৱাই যোৱাত। আৰু এইখন ডায়েৰী এখন কিনিছিলোঁ, যিখন ব্যৱহাৰ কৰা হোৱাই নাই বাৰু, নতুনকৈ আছে। ইয়াৰ ভিতৰত মোৰ ডিএলএডৰ নোটছসমূহ আছে। এইবোৰ ইয়াত এটা পানী বটল থৈছোঁ আৰু মই পঢ়াৰ সময়ত ধূপ জ্বলাই খুবেই ভাল পাওঁ। ইয়াত সৰুকৈ এজোপা স্নেক প্লেণ্ট ৰুই থৈছোঁ, মানে সেউজীয়াটো চবৰে ভাল লাগে, হয় নহয় জানো? সেয়ে মোৰো ভাল লাগে। আৰু এইখন এখন সৰস্বতী ফটো আছে। লাইটৰ ব্যৱস্থা আছে, ৰাতি পঢ়িব লগা হ'লে লাইট ব্যৱহাৰ কৰোঁ। গ্ল'ভ আছে। এইখন হৈছে মোৰ পঢ়াৰ টেবুল। আৰু ইপিনে পেপাৰ অলপমান আছে, কেতিয়াবা সময় পালে পেপাৰবোৰ পঢ়োঁ। পেপাৰ সদায় আহে বাৰু, কিন্তু পঢ়িবলৈহে সময় নহয়। সময় যেতিয়া পাওঁ পঢ়িবলৈ চেষ্টা কৰোঁ। এইখনেই মোৰ পঢ়া টেবুল। আৰু ইয়াত মোৰ কিবাকিবি মেডিচিন আছে, সেই মেডিচিনবোৰ থৈ দিছোঁ এই বাকচটোতে। বাকী ইমানেই আৰু। মামা আৰ্থৰ এই বক্সবোৰত মানে বস্তুবোৰ ভৰাই থ'বলৈ খুবেই সহায়ক হয়। এই আৰ্থটো এটা আছে, এইটোতো কিবাকিবি কালেকশ্যন কৰা হৈ আছে, খুবেই ভাল হয়। আৰু ইয়াত লিখি ৰখা মই বাক্যকেইষাৰি পঢ়ি দিছোঁ। বি পজিটিভ, কিপ ডুইং হাৰ্ড ৱৰ্ক, এচিভমেণ্ট। এই বাক্যকেইষাৰি মোৰ খুবেই ভাল লাগে আৰু মোক প্ৰেৰণা দিয়ে বহুত। এই শৰাইখন ইয়াত ধুনীয়াকৈ সজাই ৰাখিছোঁ। এই শৰাইখন ডাঠ কাগজৰ সৈতে মই বনাইছিলোঁ। ভাল পাওঁ মই এইবোৰ ক্ৰিয়েটিভিটিবোৰ কৰি। আৰু এইখন হৈছে স্পেক্ট্ৰাম, আধুনিক ভাৰত কা ইতিহাস। এইখন হিন্দী মিডিয়ামত লৈছিলোঁ মই। আৰু আছাম ইয়াৰ বুক। আৰু এইখন হৈছে অক্সফৰ্ডৰ বহু পুৰণি ডিক্সনেৰী। এইখন